হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোৰে ভালনে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইমান যে গৰম পৰিছে, সেইকাৰণে ভাবিলোঁ ওলাই যাব পৰা নাই আৰু কটনৰ কাপোৰ 2 মিটাৰ আনি থোৱা আছিলে, দেউতাই আনি থৈছিলে। ভাবিলোঁ কুহিৰ কাৰণে এটা ঘৰত বনোৱা ফ্ৰককেই চিলাই দিওঁ। এয়া চিলাবলৈ লাগি গ'লোঁ। এয়া চাওকচোন বাৰু, এনেকৈ হাতেৰে চিলাম। মানে মই মেচিন চিলাই শিকিছিলোঁ, কিন্তু মেচিনটো অলপমান বেয়া হৈ আছে, সেইকাৰণে হাতেই চিলাবলৈ লাগি গ'লোঁ। এয়া চিলাই আছোঁ আৰু কেনেদৰে কাটিং কৰিলোঁ আপোনালোকক দেখুৱাবলৈ থাকিয়ে গ'ল। এয়া চাওকচোন, মই কেঁচিয়ে কাটি ল'লোঁ আৰু এয়া চিলাই আছোঁ এনেকৈ। হাতখন ছাইডকেইটা বৰ বেছি টাইম নালাগে, 2 ঘণ্টা 1.5 ঘণ্টা সময়ৰ ভিতৰতে হৈয়ে যায়। বৰ্তমান অনলাইনৰ যুগ, সকলোৱে অনলাইনতে কাপোৰ আনে। ময়ো ফাৰ্ষ্টক্ৰাই এপৰ পৰা অলপমান কাপোৰ তাইৰ কাৰণে বজাৰ কৰিলোঁ আৰু তাত ভাল প্ৰডাক্টবোৰ ভাল বাৰু। সৰু ল'ৰা ছোৱালীবিলাকৰ খুব ধুনীয়া ধুনীয়া প্ৰডাক্ট পায়। এয়া আকৌ অলপ সময় পিছতে গাটো ধুই ল'লোঁ, আকৌ চিলাবলৈ লাগিলোঁ। ইমান বেছি গৰম পৰিছে, একদম মানে গাটো ধুইয়ে থাকিব মন গৈছে। ভাবিছিলোঁ দোকানলৈ এপাক ওলাই যাওঁ, নাই নোৱাৰিলোঁ আৰু। ছোৱালীজনীক এৰি থৈ যাব নোৱাৰিলোঁ। দিয়া নাই আৰু বেছি দিয়া নাই। তাৰপিছতে আৰু দেখুৱাওঁ, এইটো কাপোৰৰে মানে বেছি আনিছিলে যে দেউতাই। এতিয়া চাওক, এইটো দেখিছে ধুনু? এইটো মানে এইটো অলপমান সৰু হৈ গৈছিলে, এইটো খুব চফ্ট হয়। এইটো আমাৰ মানে নমিতা বাইদেৱে দিছিলে, এইযোৰ নমিতা বাইদেউহঁতে দিছিলে। এইটো ইমান মানে 3 আঙুলিমান কাটি দিলোঁ, কাটি পেলাই এইডোখৰ জইন কৰি দিলোঁ। দেখিছিলে ইমান ধুনীয়া ফ্ৰক এটা হৈ গ'ল। ল'লে মানে পিন্ধিব নোৱাৰে, চুটি হয়, এনেকুৱা টাইপৰ। এইটো মায়ে বনাই দিছিলে। এইটো গৰমত এইবিলাক মানে কোমল কাপোৰ আৰাম পাব। ওলাই যাব পৰা নাই, দোকান হওক বা স্কুলটো ৰিজাইনেই দিলোঁ, কিন্তু দোকানটোতো ওলাই যাব পৰা নাই। ওলাই নগ'লেও মই মানে কিবা নহয় কিবা এটা বিজি হৈ থাকি ভাল পাওঁ। এতিয়াতো মোবাইলত অলপমান মোবাইলটোত অনলাইনৰ হওক বা যিকোনো মই বিজিয়ে থাকোঁ বাৰু। মানে ব্যস্ত কৰাই থৈ, মনটো ব্যস্ত কৰাই থৈহে মই ভাল পাওঁ। তেনেকৈ মই পুহি প্ৰেগনেঞ্চি সময়খিনি কেনেকৈ গুচি গ'ল মই গমেই নাপালোঁ। এইটো নহয় এইটো কৰি থাকোঁ তেনেকৈ আৰু ব্যস্ত। দোকান স্কুল যাওঁ, স্কুলৰ পৰা বাহিৰে দোকান যাওঁ। মানে মায়ে ৰেডি কৰি দিয়ে আৰু ভাত টিফিন লৈ যাওঁ, দুটা টিফিন লৈ যাওঁ। তাৰপিছতে দোকানত ভাত খাওঁ, একদম গধূলিহে আহোঁ। তেনেকৈ সময়খিনি মই পাৰ কৰিলোঁ। সেইদিনাখন এজনীয়ে ফোন কৈছে কেনেকৈ স্পেণ্ড কৰিলা সময়খিনি। মই কৈছোঁ, তুমি সেই সময়টো এনজয় কৰা, বিজি ৰাখা। মানে কিবা এটা যে হৈ আছে বুলি অনুভৱ একেবাৰে নকৰিবা। মানে তেনেকৈ হৈ থাকিলে মোৰ কিবা এটা হৈছে, তাই মানে খুব ভয় কৰিছে। ভয় কৰাৰ কাৰণে মোক সুধিলে, তুমি কেনেকৈ কি হ'ল, কি কথা সুধিছে আৰু। তাৰপাছতে ভয়ৰ কাৰণ নহয় আৰু আজিকালিতো ইউটিউবত সকলোবোৰ চাৰ্চ কৰিলে পায়েই, মানুহে কেনেকৈ কি কৰি থাকে। হ'লেও মানে আমি সকলোৱেতো কিছুমানে গম নাপায় ন, সকলোৱে মোবাইলত ব্যস্ত নাথাকে। হ'লেও মানে কিবা কিবি কৰিলে তেনেকৈ আৰু সময়খিনি খুব এনজয় কৰিব লাগে, ব্যস্ত ৰাখিব লাগে নিজৰ মনটো। কিবা ক্ৰিয়েটিভ কাম মানে সৃষ্টিশীল কৰ্মৰ মাজত ৰাখিব লাগে, কিবা কিবি আৰু। মইতো তেনেকৈ কিতাপ পঢ়িবলৈ কৈছিলে, মই কিতাপ পঢ়াও নহ'ল, তেনেকৈ কিতাপ পঢ়াও নহ'ল। অকল মানে দোকান যোৱা, দোকান স্কুল এনেকেই মোৰ পাৰ কৰিলোঁ। আৰু মোবাইলটো কিন্তু অলপ চোৱা হ'ল, কিন্তু মিছা বুলি ক'লেও মই মোবাইলটো খুব মানে এটা মোৰ লগৰী মানুহৰ নিচিনা কাম কৰে, তেনেকুৱা আৰু। এয়া কুহিৰ ফ্ৰক ৰেডি। এতিয়া যাওঁ, মায়ে ফুলত পানী দিছে, ফুলত পানী দিবলৈ সময় হৈছে। মানে এতিয়া দোকানটো যোৱা নহ'লেই, কুহিয়ে ককাকৰ লগত খেলিব দিয়ে। বাহিৰলৈ ওলাই আহি দেখিলোঁ সন্ধিয়াই হ'ল। মায়ে মাছৰ আহাৰ দি আছিলে আৰু ময়ো চালোঁ আৰু মাছকেইটাক কিনো কৰি আছে ইফালে সিফালে। এইফালে অহা যোৱা কৰি থাকোঁ, তথাপিও চোৱাই নহয় মাছকেইটা। মায়ে
ইহঁতৰ আহাৰ দিয়ে, কিবা কিবি আৰু মনটোকে ভাল লাগিবলৈ ইহঁতক চাই থাকে। ইটো সিটো কৰি শুবলৈকে হ'ল। এয়া কুঁহিৰো টোপনি নাই, মানে 10 বাজিছে, তাই শুব আৰু 11মান বাজে। তেন্তে বাই বাই আজিলে, শুভৰাত্ৰি।